নমস্কাৰ পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু শাকৰ ছিজন, বজাৰত শাক এভেইলেবল পোৱা যায়, সেইকাৰণে মই ভাবিলোঁ লাই শাকৰ দুবিধ ৰেচিপিয়েই বনোৱা যাওক। এয়া চাওকচোন, লাই শাক যিহেতু কেঁচায়ো খাব পাৰি, গতিকে মই এইবিধ কেঁচা চাটনি বনালোঁ আৰু এইবিধ মই ভাজি বনালোঁ। আপোনালোকে বাৰু আগতে এনেকৈ লাই শাকৰ চাটনি আৰু লাই শাকৰ ভাজি খাই পাইছেনে? যদি নাই পোৱা, এতিয়া এই ভিডিঅ'টো চাই বনাই খাব আৰু কেনেকুৱা পাই জনাব। আহকচোন মই এই চাটনিবিধৰ বাবে কি কি লৈছোঁ আপোনালোকক দেখুৱাওঁ। এই চাটনিবিধৰ কাৰণে মই এমুঠি লাই শাক লৈছোঁ আৰু এটা পিঁয়াজ, এডোখৰ আদা আৰু 3টা কেঁচা জলকীয়া। আপোনালোকে এই চাটনিবিধত ধনিয়া পাতো দিব পাৰে। ধনিয়া পাতটো মিহিকৈ কাটি দিলেও লাই শাকৰ চাটনি খাবলৈ ভাল লাগে। লাই শাকখিনিৰ লগতে মই এটা আলু বইল কৰি লৈছোঁ। এইটো পিটিকা কৰি দিম লাই শাকখিনিৰ লগত। আপোনালোকে লাই শাকৰ লগত আলু নিদিয়াকৈও খাব পাৰে, তেতিয়াও খাই ভালেই লাগে। মই এতিয়া লাই শাকখিনিও মিহিকৈ কাটি লৈছোঁ, লগতে জলকীয়া 3টা, আদা আৰু পিঁয়াজ, এই গোটেইখিনি বস্তু মই মিহিকৈ কাটি ল'ম। আপোনালোকেও এনেকৈ জলকীয়া, পিঁয়াজ, আদা মিহিকৈ কাটি ল'ব আৰু লগতে ধনিয়া পাতো দিব পাৰে। চাওকচোন, মোৰ শাক কটা হৈ গ'ল আৰু এয়া মই এতিয়া পিটিকা কৰিছোঁ। গোটেই বস্তুখিনি মই ভালকৈ মিলাই ল'ম। আপোনালোকে বাৰু শাক ভাল পায়নে? যদি ভাল পায় তেতিয়াহ'লে এই চাটনিবিধ বনাই খাব আৰু কেনেকুৱা পাই জনাব। মই কিন্তু শাক খাই বহুত ভাল পাওঁ, সেইকাৰণে শাকৰ এই দুবিধ ৰেচিপি মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যিসকল লোকে শাক খাই বেয়া পায়, তেওঁলোকেও বাৰু এই শাকৰ ৰেচিপিটো খাই চাবচোন, কেনেকুৱা পাই জনাব। মই কিন্তু যিকোনো শাক খায়েই ভাল পাওঁ, ঢেকীয়া শাকেই হওক বা খুতৰুৱা শাকেই হওক বা পালেং শাক, মধুসোলেং শাক, সকলো শাক মই ভাল পাওঁ খাই। এয়া চাওক, শাকখিনিৰ লগত মই আলুখিনিও ভালকৈ মিক্স কৰি দিলোঁ আৰু লগতে মই আন্দাজমতে অকণমান নিমখো দি দিছোঁ। নিমখটো আপোনালোকৰ জোখমতেই দিব আৰু জলকীয়াটো আপোনালোকে যদি লাই শাকখিনি বেছি হয় তেতিয়াহ'লে জলকীয়া, পিঁয়াজ আৰু আদাৰ পৰিমাণটো অকণমান বেছিকৈ দিব। যিহেতু মোৰ শাকৰ পৰিমাণটো কম, গতিকে মই জলকীয়া, আদা, পিঁয়াজ মই মোৰ জোখমতেই দিছোঁ। এতিয়া মই শাকখিনিৰ লগত মিলাই দিছোঁ অকণমান মিঠাতেল। আপোনালোকে যিকোনো মিঠাতেল ব্যৱহাৰ নকৰিব, কিছুমান মিঠাতেল খাবলৈ ইমান ভাল নালাগে। আপোনালোকে এই চাটনিবিধত ধাৰা মিঠাতেলটো ব্যৱহাৰ কৰিব আৰু তেতিয়াহে খাবলৈ ভাল লাগিব। লাই শাকৰ বাহিৰেও নৰসিংহ, ভেবেলী লতা এইবোৰ শাকো কেঁচাই চাটনি খাব পাৰি। এয়া চাওক, চাটনি ৰেডি হৈ গ'ল আৰু মই অকণমান টেষ্ট কৰিছোঁ নিমখটো কেনেকুৱা হৈছে। মই যিহেতু শাক খাই ভাল পাওঁ, গতিকে মই বহুত টেষ্টি পাইছোঁ। নৰসিংহ আৰু ভেবেলী লতা এই চাটনি দুবিধ পটাত পিচি খাবলৈ লাগিব আৰু তেতিয়াহে ভাল লাগিব। চাটনি বনোৱাৰ লগৰে কেইডালমান শাক থাকি গ'ল, গতিকে এই শাককেইডাল লেৰেলা পৰি গৈছে। সেয়েহে ভাবিলোঁ এই শাককেইডালো ভাজি খুৱাই ভাল হ'ব। গতিকে এটা বাচনত অলপ পানী দিলোঁ আৰু পানীখিনিত মই শাককেইডাল তিয়াই আধা ঘণ্টামান সময়ৰ বাবে থৈ দিলোঁ। এয়া চাওক, আধা ঘণ্টা সময় থোৱাৰ পিছত শাককেইডাল ধুনীয়া হৈ গ'ল আৰু এতিয়া মই শাককেইডাল ভালকৈ ধুই ল'ম। শাককেইডাল ধোৱা হৈ গ'ল আৰু এটা বাচনত মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি ল'ম। কেৰাহীটোৰ তেলখিনি গৰম হ'লে আৰু এতিয়া মই তেলত দিম মেথি, কাৰণ মেথি দিলে শাকৰ ভাজিকণ খাবলৈ ধুনীয়া লাগে। মেথি গুটিকেইটাও যিহেতু ক'লা পৰিলে, গতিকে মই এটা পিঁয়াজ কাটি লৈছিলোঁ আৰু পিঁয়াজটো মই তেলত দি দিছোঁ। পিঁয়াজখিনি মই অকণমান ৰঙা হোৱালৈকে ভাজি থাকিম আৰু যেতিয়াই ভাজ খাই যায় তেতিয়াই মই শাকখিনি দি দিম। আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। পিঁয়াজখিনি যিহেতু অকণমান ৰঙা পৰিছে আৰু মই তাত এতিয়া দিছোঁ হালধি গুড়া। হালধি গুড়াখিনি মই তেলত ভালকৈ মিক্স হোৱাকৈ লৰাই লৈছোঁ। এতিয়া মই দিম কাটি লোৱা শাকখিনি। এই লাই শাকৰ ভাজি বা চাটনিত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকেও নকৰিব। আপোনালোকে শাক ভাজিলে তেলটো অকণমান বেছিকৈ দিব, তেতিয়া শাকৰ ভাজিখিনি খাবলৈ ভাল লাগে। আপোনালোকে শাক ভাজিলে তাত কেঁচা জলকীয়াও দিব পাৰে, মই কিন্তু কেঁচা জলকীয়া দিয়া নাই। আপোনালোকে বাৰু লাই শাকৰ ভাজি ভাল পায় নে নাপায় জনাবচোন।
লাই শাক বিভিন্ন ধৰণে আঞ্জা বনাব পাৰি। লাই শাকত অকণমান খাৰ দি মাছৰ লগত আঞ্জা বনাইও খাব পাৰি। লাই শাকৰ লগত কাঠ আলু দিও মাছ দি খাব পাৰি। আপোনালোকে বাৰু তেনেকৈ কাঠ আলু আৰু লাই শাক মাছ দি খাই পাইছেনে? যদি নাই পোৱা বনাই খাই চাবচোন, নিশ্চয় ভালেই পাব। এয়া চাওকচোন, লাই শাকখিনি লাহে লাহে পানী ওলাবলৈ ধৰিছে। শাকবিলাক ভাজোঁতে প্ৰথমতে বহুত নিচিনা লাগে আৰু পাছত পানী ওলাই অকণমানহে হয়গৈ। যি শাকেই নহওক ভাজিলে সদায় শাকবোৰ কমি যায়। গতিকে শাক ভাজিলে সদায় নিমখটো প্ৰথমতে দিব নালাগে, অলপ সিজাৰ পিছতহে নিমখটো দিব লাগে। আৰু মই এতিয়া নিমখটো দি দিছোঁ। শাকখিনি দিয়াৰ লগে লগে যদি নিমখটো দিয়া যায় তেতিয়াহ'লে শাকখিনিত নিমখৰ পৰিমাণটো অলপ বেছি হয় আৰু শাকখিনি খাবলৈ ভাল নালাগে। শাক ভাজোঁতে আপোনালোকে ঢাকোন মাৰি নিদিব। ঢাকোন মাৰি দিলে কালাৰটো সেউজীয়া নহয়। শাকবোৰ সদায় অকণমান ডাঙৰ ডাঙৰকৈ কাটিব লাগে। যদি মিহিকৈ কটা হয় তেতিয়াও মই ইমান ভাল নাপাওঁ। আপোনালোকে কেনে পায় জনাবচোন। লাই শাকখিনি ভজাৰ নিচিনাকৈ আপোনালোকে সৰিয়হ পুৰিও এনেকৈয়ে ভাজি খাবচোন, বহুত টেষ্টি হয়। শাক ভাজিলে গেছৰ জুইটো আপোনালোকে চিমত নাৰাখিব, অকণমান মিডিয়াম ফ্লেমতেই ৰাখিব। যেতিয়া প্ৰথমতে আপোনালোকে শাকখিনি দিব তেতিয়া জুইটো হাই ফ্লেমত দি দিব। শাকখিনি প্ৰথমতে তেলত দিওঁতে বহুত পানী ওলায়। পানীখিনি মাৰ নোযোৱালৈকে শাকখিনি ভাজি থাকিব লাগিব। লগতে আপোনালোকে গেছৰ জুইটো অকণমান কমাই দিব লাগিব যেতিয়া পানীখিনি শুকাব। এয়া চাওক, শাকখিনিৰ পৰা লাহে লাহে পানীটো শুকাবলৈ ধৰিছে। আপোনালোকে বাৰু বহাগ বিহুৰ দিনাখন ৰাতি শাকৰ ভাজি খায়নে? সেই শাকৰ ভাজিখিনি মজাই বেলেগ। সেই শাকৰ ভাজিখিনিত বহুতবিধ শাক মিক্স কৰি ভজা হয়, গতিকে তাৰ টেষ্টটো অলপ বেলেগ হয়। এয়া চাওকচোন, শাকখিনি ভজা এতিয়াও হোৱা নাই, কাৰণ শাকৰ পৰা তেলটো এতিয়াও ওলোৱাই নাই। যেতিয়া শাকৰ পৰা তেলটো ওলাব তেতিয়াহে শাকখিনি ভজা হৈ যাব। লাই শাকখিনি মাজৰ ঠাৰিডাল অলপ ডাঙৰ, গতিকে সিজিবলৈও অকণমান সময় লাগিব। লাই শাকখিনি ভাজি খাবৰ কাৰণে অকণমান ডাঙৰেই হ'ল। সদায় লাই শাকৰ অলপ পুলি হ'ব লাগে, তেতিয়াহ'লে শাকখিনি খাবলৈ বেছি ভাল হয়। লাই শাকৰ নিচিনাকৈ আপোনালোকে মূলা পুলি আৰু সৰিয়হৰ পুলি খাই চাবচোন, বহুত টেষ্টি হয়। শাকখিনি ভাজি হ'বৰ আৰু বেছি সময় নালাগিব, গতিকে মই শাকখিনিৰ লগত মিক্স কৰি দিম কেইটামান ধনিয়া পাত। লাই শাকৰ ভাজি বা সৰিয়হ পুলিৰ ভাজি বনালে আপোনালোকে কেইটামান ধনিয়া পাতো দি দিব, আৰু তেতিয়া ভাজিখিনি খাবলৈ আৰু বেছি টেষ্টি হয়। ধনিয়া পুলিকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু এই শাকখিনিৰ লগত মই মিলাই দিম। ধনিয়া পাতকেইটাও মই মিহিকৈ নাকাটো, কাৰণ লাই শাকখিনিও অলপ ডাঙৰকৈ কাটিছোঁ। গতিকে লাই শাক কটাৰ নিচিনাকৈ মই ধনিয়া পাতকেইটা ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। আপোনালোকেও দিব, কাৰণ ধনিয়া পাতটো যদি লাই শাকখিনিৰ লগতে মিক্স কৰি দিলোঁ হয় তেতিয়া ধনিয়া শাকৰ গোন্ধটো ইমান নাথাকিলে হয়। ধনিয়া পাতটো আপোনালোকে সদায় অলপ লাষ্টৰ ফালে দিব, কাৰণ ধনিয়া পাতটো এনেও কেঁচাইও খাব পাৰি। এতিয়া ধনিয়া পাতখিনি দিয়াৰ পাছত আৰু 5 মিনিট সময় ভাজিলে ভাজিখিনি হৈ যাব। সেয়া চাওক, শাকখিনি প্ৰায় ভাজ খাইছে আৰু বেছি সময় নালাগিব। এতিয়া মই গেছৰ জুইটো অকণমান কমাই দিছোঁ। আপোনালোকেও এনেকৈ ভাজিখিনি যেতিয়া হ'বৰ হ'ব তেতিয়া জুইটো অকণমান কমাই ৰাখিব। এতিয়া এয়া চাওকচোন, শাকখিনি মই কেৰাহীটোৰ কাষত দি দিছোঁ আৰু মাজৰখিনি খালী কৰি দিছোঁ। এয়া শাকখিনিৰ পৰা তেলটো ওলাবলৈ ধৰিছে। মোৰ শাকখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই শাকখিনি কেৰাহীটোৰ পৰা এটা বাতিত নমাই ৰাখিম। এয়া চাওক, মোৰ শাক ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।